হককে হম জিন্দাবাদ। সম্মিলিত হককে হম জিন্দাবাদ। ধর্মানন্দ সাইনিয়া জিন্দাবাদ। ধর্মানন্দ সাইনিয়া জিন্দাবাদ। ভুবন পেগ জিন্দাবাদ। সম্মিলিত নারী হককে হম জিন্দাবাদ। সম্মিলিত হককে হম জিন্দাবাদ। সম্মিলিত হককে হম জিন্দাবাদ। সম্মিলিত শ্রমিক হককে জিন্দাবাদ। সম্মিলিত শ্রমিক হককে জিন্দাবাদ। সম্মিলিত হককে হম জিন্দাবাদ। উত্তম আৰু ৰূপালী পেগু সকলে হাত তালি মাৰিব। সম্মিলিত হককে হম জিন্দাবাদ। সম্মিলিত হককে হম জিন্দাবাদ। ইয়াৰ পাছত আহিছে গালি চিকাৰী গাঁও পঞ্চায়তৰ পৰা দুজন। গালি চিকাৰী গাঁও পঞ্চায়তত আচলতে কংগ্ৰেছ বুলিবলৈ নাই, ক'ৰ পৰা আনিম? সেইকাৰণে কংগ্ৰেছ নাই কাৰণে চাকৰিৰ পৰা অৱসৰ জিন্দাবাদ। ভুৱন পেগু জিন্দাবাদ। জিন্দাবাদ জিন্দাবাদ। কেমিজেলমৰ পৰা আৰু কেইজনমান থাকিলে আশা পাণ্ডু, নহতা নিধান, ৰাধিকা ভীৰ গ্ৰহণ কৰি যাব। আৰু আহাৰ গ্ৰহণ কৰাৰ পিছত আমাৰ সভাপতিদেৱে কৈছে এটা ফটো ছেশ্যন হ'ব বুলি কৈছে। আজি আমি চিনাকি কৰাৰ চলেৰে আপোনালোকক এখন এখনিকৈ দলীয় গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এখেতসকল হৈছে ৰমণী বড়ো, বিকি নাথ, আনন্দ বছৰি পঞ্চায়তৰ পৰা আৰু কেইজনমান মানুহ সেই জনজাগৰণৰ পৰা আহিছে। তেওঁলোকে জনজাগৰণটোৰ নীতি আদৰ্শটো একো বুজিয়ে অকলে আছে গালি চিকাৰী পঞ্চায়তত, কিন্তু নাথাকো বুলি কিনে এতিয়া গণশক্তি যোগদান কৰিবৰ কাৰণে কিশোৰ পামে, ৰাজু দলে, আজা পেগু, আপাং পাছং, জুৱেল পেগু আৰু ভৱেশ বড়ি এখেতসকলক মঞ্চলৈ আহি কিনে কেইজন কংগ্ৰেছ আহিলে এইকেইটি চিমেণ্ট চাকৰিৰ পৰা ইমানজন মানুহ আহিছে। আজি সম্মিলিত গণশক্তি অসমত যোগদান কৰিছে। আমি সম্মিলিত গণশক্তি অনিতা গগৈ, পৰশমণি শইকীয়া গগৈ, নাথ, দ্ৰুপদী নাথ, সংগীতা কোঁৱৰ, কণধনী কোঁৱৰ, ববিতা ৰাইডিঙীয়া, হিমাশ্ৰী ফুকন, বুধেশ্বৰী ফুকন আৰু জোন গগৈ এখেতসকলো গোটেই কংগ্ৰেছ আই চিমেণ্ট চাকৰি হৈছ। গতিকে সকলোৱে খুব জোৰেৰে সম্মিলিত গণশক্তি হম জিন্দাবাদ। সকলে হাত তালি মাৰিব। কোনেও যেন ঘৰা কৰি নাযায়। আমি সকলোৰে কাৰণে এসাঁজ একেলগে খাবৰ কাৰণেও যা যোগাৰ কৰিছোঁ। গতিকে সকলোৱে গামোচা লোৱাৰ পাছত ইয়াতে আকৌ নিজৰ নিজৰ আসনত বহি ল'ব। পঞ্চায়ত নিৰ্বাচনৰে পৰাই বিভিন্ন দলৰ বিশেষকৈ কংগ্ৰেছ দলৰ বহু কৰ্মকৰ্তাই সম্মিলিত গণশক্তিত যোগদান কৰাৰ কাৰণে এটা আগ্ৰহ প্ৰকাশ কৰিছিলে। এই আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি সম্মিলিত গণশক্তিয়ে শেহতীয়াভাৱে এটা সিদ্ধান্ত ল'লে একে লেঠাৰিয়ে এটা যোগদান প্ৰগ্ৰেম হাতত ল'ব। আৰু যোৱা 12 তাৰিখে বৰলুনি খণ্ডত হ'ল, তাত প্ৰায় 550জনে যোগদান কৰিলে। তাৰপাছত 13 তাৰিখে ধেমাজি খণ্ডত তাত প্ৰায় 200জনে যোগদান কৰিলে। আৰু যোৱা 18 তাৰিখে চিচি টঙানী খণ্ডত প্ৰায় তাতো 700গৰাকী কংগ্ৰেছ দলৰ কৰ্মকৰ্তাই গণশক্তি দলত যোগদান কৰিছে। আৰু আজি ইয়াত অনুষ্ঠিত হৈছে, আপোনালোকে নিজে দেখিছে, প্ৰায় 800 বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। তাতকৈ বাঢ়িব পাৰে, 1000 অতিক্ৰম কৰিব পাৰে। কৰ্মকৰ্তাসকলে, কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে গণশক্তিত যোগদান এতিয়াও চলি আছে, আপোনালোকে নিজে দেখিছে। গতিকে কংগ্ৰেছ দলে নিজৰ দলটোৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে, কাৰণ তেওঁলোকৰ এটা উপযুক্ত নেতা নাই। আৰু কংগ্ৰেছৰ যিটো এলায়েন্স, অজাপ ৰাইজৰ দলৰ মাজত যিটো এটা বিৰোধ দ্বন্দ্ব চলি আছে, আৰু তেওঁলোকে এইটো নিজে বিশ্বাস কৰে কেতিয়াও সেইটো এলায়েন্স সফল নহয়। কাৰণ তেওঁলোকৰ ভাষ্যবিলাক সদায় সলনি হৈ থাকে। প্ৰতিদিনে ভাষ্য কংগ্ৰেছৰ বেলেগ, অজাপৰ বেলেগ, ৰাইজৰ দলৰ বেলেগ। গতিকে এইটো সফল নহয় বুলি তেওঁলোকে এতিয়া প্ৰতিয়ন কৰিছে। আৰু সেইকাৰণে কংগ্ৰেছ দলৰ যিবিলাক কৰ্মকৰ্তা তেওঁলোকৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে। আৰু ইয়াত বিজেপি
বিজেপি নেতৃত্ব এলায়েন্স এলায়েন্সৰ মাজত যিটো এলায়েন্স দিনক দিনে শক্তি বৃদ্ধি হৈছে আপোনালোকে নিজে দেখিছে ইয়াতো প্ৰায় কংগ্ৰেছ দলৰ বিভিন্ন জনগোষ্ঠীৰ এনে এটা গণশক্তিটো মিচিঙৰ বুলি এটা ধাৰণা আছে কিন্তু আজি আপোনালোকে দেখিছে যে 700ৰ ভিতৰত প্ৰায় 80% অমিচিং আমাৰ মিচিং গতিকে সেইটোৱে প্ৰমাণ কৰিছে যে বিভিন্ন দল সংগঠনৰ বা বিভিন্ন জনগোষ্ঠীৰ যিবিলাক সদস্য আছে বিভিন্ন দলত তেওঁলোকে গণশক্তিৰ ওপৰত আস্থা বৃদ্ধি হৈছে আৰু গণশক্তিৰ প্ৰতি তেওঁলোকে আকৃষ্ট হৈছে তো আমি মূল আমাৰ মন্ত্ৰ আছিলে সমমৰ্যাদা সমাধিকাৰ আৰু সম উন্নয়ন এটা বিশেষ মুহূৰ্তত যেতিয়া মিচিং অনামিচিঙৰ ইয়াতে এটা যিটো এটা ডিবেট চলাবলৈ কাৰণে বিভিন্ন ৰাজনৈতিক দলে বিশেষ কংগ্ৰেছে এটা প্ৰচেষ্টা চলাইছে আৰু তেতিয়াৰ পৰা আমি গণশক্তিৰ জৰিয়তে এই যিটো চক্ৰান্ত আমি প্ৰতিৰোধ কৰাৰ কাৰণে আমি কাম কৰি আহিছোঁ আৰু ক্ৰমান্বয়ে গণশক্তি দলৰ প্ৰতি জনগণৰ আস্থা বৃদ্ধি হৈছে আজিৰ যিটো যোগদান সেইটোকে প্ৰমাণিত কৰিছে